নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেল SK স্কুল অফ ইকনমিক্সলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি মানিটাৰী পলিচিৰ কোৱালিটেটিভ মেজাৰ্ছবোৰৰ ওপৰত ডিছকাছ কৰিম। যিহেতু আমি আগৰ ভিডিঅ'টোত কোৱান্টিটেটিভ মেজাৰ্ছবোৰৰ ওপৰত ডিছকাছ কৰিলোঁ, আজিৰটোত আমি কোৱালিটেটিভ মেজাৰ্ছবোৰৰ ওপৰত ভালকৈ ডিছকাছ কৰিম। আহকচোন আমি ষ্টাৰ্ট কৰোঁ। ইয়াত কোৱালিটেটিভ মেজাৰ্ছ কেইটা উল্লেখ কৰা হৈছে। ফাৰ্ষ্টটো হৈছে চেঞ্জিং মাৰ্জিন ৰিকুৱাৰমেণ্ট, ছেকেণ্ডটো হৈছে ক্ৰেডিট ৰেচনিং, থাৰ্ড মৰেল সুৱেশ্যন এণ্ড ফ'ৰ্থ ডাইৰেক্ট একশ্যন। এইকেইটা হৈছে আমাৰ মানিটাৰী পলিচিৰ কোৱালিটেটিভ মেজাৰ্ছ। আহকচোন আমি এইবোৰৰ ওপৰত ভালকৈ ডিছকাছ কৰোঁ এটা এটা পইণ্টকৈ। ইয়াত ফাৰ্ষ্ট পইণ্টটো হৈছে চেঞ্জিং মাৰ্জিন ৰিকুৱাৰমেণ্ট। ডেট মিনছ ফাৰ্ষ্ট টুলটো যিটো RBI ইউজ কৰে এখন ইকনমিৰ মানি ছাপ্লাইটো কণ্ট্ৰল কৰিবৰ কাৰণে, সেইটো হৈছে আমাৰ ফাৰ্ষ্ট চেঞ্জিং মাৰ্জিন ৰিকুৱাৰমেণ্ট। ইয়াত কৈছে যে RBI প্ৰেছক্ৰাইবছ মাৰ্জিন ৰিকুৱাৰমেণ্টছ ডেট কমাৰ্চিয়েল বেংকছ হেভ টু মেইনটেইন অন securities against which loans are provided to customers. An increase in margin requirement decreases the flow of credit while a decrease leads to an increase in flow of credit. ইয়াত ক'বলৈ বিচৰা হৈছে যে RBI মাৰ্জিন ৰিকুৱাৰমেণ্টৰ যিটো এমাউণ্ট সেইটো কম বেছি কৰি মানি ছাপ্লাইটো কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰে। এতিয়া আমি প্ৰথমে জানি ল'ব লাগিব যে মাৰ্জিন ৰিকুৱাৰমেণ্টনো কি হয়। মাৰ্জিন ৰিকুৱাৰমেণ্ট বুলি ক'লে আমি বুজিম যে যদি আপুনি কোনোবা এটা বেংকত, কমাৰ্চিয়েল বেংকত আপুনি লোন বিচাৰি যায়, তেন্তে বেংকে আপোনাক এজ এ ছিকিউৰিটি কিবা এটা বস্তু বিচাৰে আৰু সেই ছিকিউৰিটিটোৰ যিমান ভেলু, আপুনি সেই ভেলুটোৰ সমান টকা ঋণ হিচাপে নাপায়। ধৰি লওক আপুনি 1000 ৰুপিজৰ কিবা এটা বস্তু বেংকক এজ এ ছিকিউৰিটি দিছে, তেতিয়া কিন্তু আপুনি 1000 ৰুপিজ এজ এ লোন নাপায়। সেইটো কিমান পাব সেইটো ডিপেণ্ড কৰিব আমাৰ মাৰ্জিন ৰিকুৱাৰমেণ্টৰ ওপৰত। যদি RBI কমাৰ্চিয়েল বেংকক 10% মাৰ্জিন ৰিকুৱাৰমেণ্ট ল'বলৈ কৈছে, তেতিয়া আপুনি পাব 900 ৰুপিজ, বা 20% ক'লে আপুনি 800 ৰুপিজ পাব, মানে এজ এ লোন। যদি আপুনি 1000ৰ এটা বস্তু দিছে, তেতিয়া আপুনি 900 বা 800 এনেকুৱাকৈ যিমান পাৰ্চেণ্ট মাৰ্জিন ৰিকুৱাৰমেণ্ট থাকে সিমান পাৰ্চেণ্টৰহে আপুনি লোন পাব। সিমান মানে সেই 10%টো বেংকে লগত ৰাখি দিয়ে আৰু বাকীখিনি এমাউণ্ট আপোনাক এজ এ লোন দিব। সেইটো হৈছে আমাৰ মাৰ্জিন ৰিকুৱাৰমেণ্ট। RBI সেই পাৰ্চেণ্টেজটো চেঞ্জ কৰি থাকে। যদি ভাবে যে মই মানি ছাপ্লাইটো ইনক্ৰিজ কৰোঁ, তেতিয়া কি কৰে, মাৰ্জিন ৰিকুৱাৰমেণ্টৰ যিটো পাৰ্চেণ্টেজ বা এমাউণ্ট হয়, ৰেট হয়, সেইটো আপোনাৰ কমাই দিয়ে, মানে 10% বা 5% এনেকুৱা কৰি দিয়ে। আৰু যদি ভাবে যে আমি ইকনমিত মানি ছাপ্লাইটো বঢ়াব বিচাৰোঁ, তেতিয়া মাৰ্জিন ৰিকুৱাৰমেণ্টৰ পৰিমাণটো বহুত বেছি পৰিমাণে বঢ়াই দিয়ে, মানে 30%, 20% এনেকুৱাকৈ লৈ লয়। তেতিয়া আমাৰ কি হয়, মানি ছাপ্লাইটো আমাৰ RBIৰ নিয়ন্ত্ৰণত থাকে তেনেকৈ। এইটো হৈছে আমাৰ ফাৰ্ষ্ট পইণ্ট, চেঞ্জিং মাৰ্জিন ৰিকুৱাৰমেণ্ট। নেক্সট পইণ্টটো হৈছে আমাৰ ক্ৰেডিট ৰেচনিং। ইট ইজ কণ্ট্ৰলিং দি এমাউণ্ট অফ ক্ৰেডিট এভেইলেবল ফৰ চাৰ্টেন ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ্ছ ইন অৰ্ডাৰ টু এনচিয়ৰ ডেট অল ছেক্টৰ্ছ গেট এডিকুৱেট এমাউণ্ট অফ ক্ৰেডিট। আণ্ডাৰ দিছ মেথড RBI ফিক্স চিলিং অন লোনছ এণ্ড এডভান্সেছ ফৰ স্পেচিফিক কেটেগৰিজ হুইচ কমাৰ্চিয়েল বেংক কেনট এক্সিড। ক্ৰেডিট ৰেচনিং কৰিবলৈ, ক্ৰেডিট ৰেচনিং মানে আমি বুজিব লাগিব যে RBIয়ে এটা লিমিট বান্ধি দিয়ে লোন দিয়াত। ধৰি লওক কমাৰ্চিয়েল বেংকে এটা ছেক্টৰতে বেছিকৈ লোন প্ৰভাইড কৰি আছে, ধৰি লওক ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটোতে লোন বেছিকৈ প্ৰভাইড কৰি আছে, কিন্তু এগ্ৰিকালচাৰেল ছেক্টৰত লোন দিয়া নাই। তেতিয়া কি কৰে, RBI এডিকুৱেটলি যেতিয়া লোনটো নহয় ছেক্টৰবোৰৰ মাজত, RBI নিজে এটা লিমিট বান্ধি দিয়ে যে আপুনি ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত ইমান পাৰ্চেণ্টহে লোন দিব পাৰিব, বা এগ্ৰিকালচাৰেল ছেক্টৰত আপুনি ইমান এমাউণ্ট দিব পাৰিব। তেনেকৈ এটা চিলিং বান্ধি দিয়ে, মানে চিলিং দি দিয়ে লোন প্ৰভাইড কৰাত, চিলিং ফিক্স কৰি দিয়ে। এইটো হৈছে আমাৰ ক্ৰেডিট ৰেচনিং। আৰু ইয়াৰ দ্বাৰাও আমাৰ মানি ছাপ্লাইটো কম বেছি কৰিব পৰা যায়। ধৰি লওক এগ্ৰিকালচাৰেল ছেক্টৰত আমাৰ 70% লোন প্ৰভাইড কৰিবলৈ দিছে, তেতিয়া আমাৰ এগ্ৰিকালচাৰ ছেক্টৰটোত ছাপ্লাই বাঢ়ি যাব আৰু সেইটো ছেক্টৰ আমাৰ ডেভেলপমেণ্ট হ'ব। এইটো হৈছে আমাৰ ক্ৰেডিট ৰেচনিঙৰ কনচেপ্ট। নেক্সট পইণ্টটো হৈছে আমাৰ মৰেল সুৱেশ্যন। মৰেল সুৱেশ্যন ইজ দি মেথড বাই হুইচ RBI পাৰ্চুৱেটছ এণ্ড কনভিন্সেছ দি কমাৰ্চিয়েল বেংক টু আণ্ডাৰটেক চাৰ্টেন একশ্যন হুইচ আৰ ইন দি ইকনমিক ইণ্টাৰেষ্ট অফ দি কাণ্ট্ৰি। আণ্ডাৰ দিছ মেথড দি RBI ৰিকুৱেষ্ট এণ্ড পাৰ্চুৱেটছ দি কমাৰ্চিয়েল বেংক টু ৱৰ্ক ইন কৰ্পৰেট উইথ দি চেণ্ট্ৰেল বেংক ইন ইমপ্লিমেণ্টিং ইটছ ক্ৰেডিট এণ্ড মানিটাৰী পলিচিছ। মৰেল সুৱেশ্যন বুলি ক'লে বুজা যায় যে নৈতিক আবেদন। RBIয়ে নৈতিকভাৱে আবেদন কৰে বা ৰিকুৱেষ্ট কৰে কমাৰ্চিয়েল বেংকবোৰক যে আপোনালোকে আমাক সহায় সহযোগ কৰক, ইকনমিখন আমাৰ ষ্টেবল কৰাবৰ কাৰণে, বা ইকনমিকৰ ৰিলেটেড যিবোৰ আমাৰ এক্টিভিটি বা ইছ্যু আছে সেইবোৰ আমাক ছেটেল কৰিবলৈ আপোনালোকে সহযোগ কৰক। ইয়াকে কয় নৈতিক আবেদন।
অনুৰোধ জনায় বা সন্মত কৰায় কমাৰ্চিয়েল বেংকবোৰক নৈতিক আবেদন বা মৰেল সুৱেশ্যনত RBI কোনো ধৰণৰ একশ্যন নলয় বা কোনো ধৰণৰ ডাইৰেকশ্যন নিদিয়ে ডাইৰেক্টলি যে আপুনি অমুকটো কৰক ষ্ট্ৰিক্ট অৰ্ডাৰ নিদিয়ে মানে এইটোত আমাৰ ৰিকুৱেষ্ট কৰে কমাৰ্চিয়েল বেংকবোৰক চ' এইটো হৈছে আমাৰ মৰেল সুৱেশ্যনৰ কনচেপ্ট নেক্সট আমাৰ আহিল ডাইৰেক্ট একশ্যন যদি RBI দেখে যে কোনো এটা কমাৰ্চিয়েল বেংকে বা কোনো নিৰ্দিষ্ট এটা কমাৰ্চিয়েল বেংকে RBIৰ যিবোৰ ৰুল সেইবোৰ ফ'ল' কৰা নাই ইয়াত কৈছে যে ষ্ট্ৰিক্ট একশ্যন ইজ টেকেন এগেইনষ্ট বেংকছ ডেট ৰিফিউজ টু ফ'ল' দি ডাইৰেকশ্যনছ অফ দি RBI ডাইৰেকশ্যন দিয়ে বিভিন্ন ধৰণৰ যে আপোনালোকে ইমান % ৰাখক মাৰ্জিন ৰিকুৱাৰমেণ্ট বা এনেকৈ কৰক অমুকটো ছেক্টৰত আপোনালোকে বেছিকৈ লোন দিয়ক বা লিমিট বান্ধি দিয়ে সেইবোৰ যদি ফ'ল' নকৰে এটা কমাৰ্চিয়েল বেংকে তেন্তে সেই কমাৰ্চিয়েল বেংকটোৰ ওপৰত কিবা এটা ষ্ট্ৰিক্ট একশ্যন লয় RBI আৰু সেইটোৱে হৈছে আমাৰ ডাইৰেক্ট একশ্যন চ' এইকেইটাই আছিল এজ এ হ'ল আমাৰ কোৱালিটেটিভ মেজাৰ্ছ আৰু দুটামান কোৱালিটেটিভ মেজাৰ্ছ আছে সেইকেইটা ইয়াত উল্লেখ কৰা নাই যেনিবা চ' এইকেইটাৰ ওপৰত পঢ়িলেই যথেষ্ট যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ